নমস্কাৰ বন্ধুসকল, আজি হৈছে সোমবাৰ। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তান লিংক ফাদিল হোৱাৰ পাছতো গৌৰৱ গগৈ নিমাত কিয়? গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ। 10টা প্ৰশ্নৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে। প্ৰশ্ন নম্বৰ 1, 10 দিনীয়া পাকিস্তান ভ্ৰমণৰ প্ৰকৃত উদ্দেশ্য কি আছিল? প্ৰশ্ন নম্বৰ 2, পাকিস্তান গৃহ মন্ত্ৰালয়ৰ পৰা মাত্ৰ এদিনৰ ভিতৰত লাভ কৰা বিশেষ ভিজা অনুমতিৰ সুবিধা কাৰ জৰিয়তে পাইছিল? প্ৰশ্ন নম্বৰ 3, আলী তুৰ্কীৰ শ্বেখক পাকিস্তানত সাক্ষাৎ কৰিছিল নেকি? প্ৰশ্ন নম্বৰ 4, পাকিস্তান ভ্ৰমণ কৰি আহিয়েই ভাৰতৰ প্ৰতিৰক্ষা বিষয়া পৰৱৰ্তী সময়ৰ সাংসদীয় প্ৰশ্নৰ মাজত কি সম্পৰ্ক? আৰু প্ৰশ্ন নম্বৰ 5, পুত্ৰৰ নাগৰিকত্ব বদলীকৰণ সন্দৰ্ভত কিয় মিছা কাৰণ ব্যাখ্যা কৰা হৈছিল? প্ৰশ্ন নম্বৰ 6, শিশু সন্তানৰ ধৰ্ম কিয় সলনি কৰিছিল? প্ৰশ্ন নম্বৰ 7, পত্নী কৰ্মৰত অৱস্থাত পাকিস্তান ভ্ৰমণ কৰা বুলি সংবাদ মাধ্যমৰ আগত কিয় মিছাৰ আশ্ৰয় লৈছিল? আৰু এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাইজে। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। সাংসদ গৌৰৱ গগৈৰ গৃহ জিলা যোৰহাটত বিজেপিৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদল। গৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে তথ্য ৰাজহুৱা কৰাৰ পাছতেই যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংসদ গৌৰৱ গগৈৰ গৃহ সমষ্টি যোৰহাটত দেওবাৰে বিয়লি 5 সহস্ৰাধিক লোকে বিজেপিৰ নেতৃত্বত প্ৰতিবাদী সমদল উলিয়ায়। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি নিতৌ পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফ্লপ শ্ব' আখ্যা অসম জাতীয় পৰিষদৰ। অজাপই অসমৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ ৰাজনৈতিক কাৰ্যসূচীত বিজেপি দলে প্ৰদৰ্শন কৰা অভব্য আচৰণক গৰিহণা দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে দেওবাৰে সম্বোধন কৰা সংবাদমেলখনক হাস্যকৰ আখ্যা দিছে অসম জাতীয় পৰিষদ, চমুকৈ অজাপই। অজাপই অসমৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ ৰাজনৈতিক কাৰ্যসূচীত বিজেপি দলে প্ৰদৰ্শন কৰা অভব্য আচৰণক গৰিহণা দিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ তথা কংগ্ৰেছৰ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তানী এজেণ্টৰ অভিযোগটো আজিৰ সংবাদমেলত প্ৰমাণ কৰিব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে আনকি অসম আৰক্ষীৰ এছআইটিৰ ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰি আৰক্ষীকো হাঁহিউঠিৰ পাত্ৰ তুলিলে। আৰক্ষীৰ ৰাজনৈতিক ব্যৱহাৰত আৰক্ষীৰ ওপৰত বিশ্বাসযোগ্যতা আৰু ৰাইজৰ আস্থা হ্ৰাস কমিব। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবান গগৈৰ পাকিস্তান সংযোগৰ তথ্য সদৰি কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীক উভতি ধৰি সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী চিনেমা ছুপাৰ ফ্লপ বুলি কৰিলে মন্তব্য।